মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ পঞ্চম শ্ৰেণীৰ ভাষা বিষয়ৰ তৃতীয়টো পাঠ অৰূপৰ আবেদন নামৰ পাঠটি আলোচনা কৰিম। প্ৰথমতে মই পাঠটি পঢ়ি যাম, তাৰ পিছত পাঠত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিম। অৰূপৰ আবেদন। বহুদিনৰ মূৰত অৰূপ আজি স্কুললৈ আহিছে। তাৰ খা-খবৰ লোৱাত লগৰীয়াহঁত ব্যস্ত। এনেতে শিক্ষয়িত্ৰী ৰেহেনা খাতুন বাইদেউ আহি শ্ৰেণীকোঠাত সোমাল। সোমায়েই তেওঁ অৰূপক দেখি সুধিলে, "অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি?" "হয় বাইদেউ" বুলি সি তাৰ জেপৰ পৰা এখন কাগজ উলিয়াই শিক্ষয়িত্ৰী বাইদেউৰ হাতত দিলে। তেখেতে কাগজখন মেলি চাই পঢ়িলে। শ্ৰী হৰি সহায়, নামখালা, টাং 15-5-13। পূজনীয়া বাইদেউ, প্ৰথমতে মোৰ সেৱা গ্ৰহণ কৰিব। যোৱা 5-5-13 তাৰিখে মই গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিলোঁ। খাই অহাৰ পৰাই মোৰ পেট চলা আৰম্ভ হৈছিল। মা-দেউতাহঁতে কিবা-কিবি খুৱাইছিল, কিন্তু পেট চলা বন্ধ নহ'ল। শেষত ডাক্তৰক দেখুৱাই মোক চেলাইন দিবলগীয়া হৈছিল। তাৰ পাছতো দুৰ্বল হৈ থকা বাবে এইকেইদিন স্কুললৈ আহিব পৰা নাছিলোঁ। এতিয়া অলপ ভাল পাইছোঁ। এই 10 দিন স্কুলত উপস্থিত থাকিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি অনুপস্থিত থকা দিনকেইটাৰ বাবে ছুটী মঞ্জুৰ কৰে যেন। এয়ে মহোদয়াৰ ওচৰত মোৰ সৰল মিনতি। শ্ৰদ্ধাৰে ইতি, আপোনাৰ প্ৰিয় ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নং 7। চিঠিখন পঢ়ি উঠি শিক্ষয়িত্ৰী বাইদেৱে ক'লে, "অৰূপ, তুমি লিখিতভাৱে জনোৱা বাবে মই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক দৰখাস্ত বুলিও কোৱা হয়। চিঠি আৰু আবেদন একে নহয়। মই তোমালোকক শিকাই দিছোঁ ৰ'বা। ভৱিষ্যতে তোমালোকে এনে ধৰণেৰে আবেদন লিখিবা।" এই বুলি ৰেহেনা বাইদেৱে বৰ্ডত এনেদৰে লিখি দিলে। আবেদন: নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ মাননীয় প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু। পঞ্চম শ্ৰেণী ক শাখাৰ শ্ৰেণী শিক্ষয়িত্ৰী মহোদয়াৰ জৰিয়তে। বিষয়: ছুটী মঞ্জুৰিৰ আবেদন। তাৰিখ: 15-5-13। মহাশয়, বিনীত নিবেদন এই যে পেট চলা ৰোগত ভোগাৰ বাবে যোৱা 5-5-13 তাৰিখৰ পৰা 14-5-13 লৈ মই স্কুলত উপস্থিত থাকিব পৰা নাছিলোঁ। সেই কাৰণে এই আবেদনখনি সহানুভূতিৰে বিবেচনা কৰি উক্ত দিনকেইটিৰ ছুটী মঞ্জুৰ কৰিবলৈ দয়ালু মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আপোনাৰ একান্ত বাধ্য ছাত্ৰ অৰূপ হাজৰিকা, পঞ্চম মান, ক শাখা, ৰোল নং 7। অৰূপৰ পেট চলাটো সত্য। জগত হাজৰিকা, অভিভাৱকৰ চহী, 15-5-13। এতিয়া চিঠি আৰু আবেদনৰ মাজত থকা প্ৰভেদ নিশ্চয় ধৰিব পাৰিছা। আবেদন আৰু চিঠিৰ লিখনশৈলী বেলেগ বেলেগ। চিঠি আৰু আবেদনত মূল 4টা ভাগ থাকে। সেইকেইটা হ'ল শিৰোনামা, সম্বোধন, মূল অংশ আৰু সামৰণি। এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপসমূহ আলোচনা কৰিম। উত্তৰ দিয়া: অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল? অৰূপে গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ গৈছিল। খাই অহাৰ পৰাই অৰূপৰ পেট চলা আৰম্ভ হৈছিল। সেইবাবে অৰূপ কেইবাদিনো স্কুলত অনুপস্থিত আছিল।
অৰূপৰ পেট চলা ৰোগ কিয় হৈছিল? গাঁৱৰ এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে অৰূপৰ পেট চলা ৰোগ হৈছিল। অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল? অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল যে, অৰূপ, তুমি লিখিতভাৱে জনোৱাৰ বাবে ভাল পাইছোঁ, কিন্তু এইখন তুমি মোলৈ দিয়া চিঠিহে হৈছে। স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হ'লে ছুটী মঞ্জুৰিৰ বাবে আবেদনহে কৰিব লাগে। আবেদনক আৰু কি বুলি কোৱা হয়? আবেদনক আৰু দৰখাস্ত বুলি কোৱা হয়। অৰূপে পঢ়া স্কুলখনৰ নাম কি? অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়। অৰূপে কি বিচাৰি আবেদন কৰিছিল? অৰূপে ছুটী মঞ্জুৰি বিচাৰি আবেদন কৰিছিল। শব্দবোৰৰ অৰ্থ লিখো আহা। ব্যস্ত, কোনো এটা কামত লাগি থকা। ক্ষতি, কাম বন্ধ থকা, চলি নথকা বা হানি। পেট চলা, বেছিকৈ শৌচ কৰা ৰোগ। ছুটী, অৱসৰ, কামৰ পৰা লোৱা সাময়িক অব্যাহতি। মঞ্জুৰ, অনুমোদন, সন্মতি, স্বীকৃতি, মান্তি, গ্ৰহণ। একান্ত, একে ঠাইতে বা বস্তু মন লগোৱা, একাগ্ৰ। শৈলী, ৰীতি, প্ৰণালী, ভংগী। শিৰোনামা, চিঠিৰ ওপৰত লিখা নাম, ঠিকনা আদি। অৰূপ, তুমি দেখোন কেইবাদিনো স্কুল ক্ষতি কৰিলা, কিবা অসুখ-বিসুখ হৈছিল নেকি? এই প্ৰশ্নটো কোনে কেতিয়া কাক কৈছিল? বহুদিনৰ মূৰত অৰূপ স্কুললৈ গৈছিল। তেতিয়া অৰূপক দেখি ৰেহেনা খাতুন বাইদেৱে অৰূপক উক্ত কথাষাৰ কৈছিল। স্কুলত অনুপস্থিত থাকিলে কাৰ জৰিয়তে কালৈ আবেদন কৰিব লাগে? স্কুলত অনুপস্থিত থাকিলে শ্ৰেণী শিক্ষকৰ জৰিয়তে প্ৰধান শিক্ষকলৈ আবেদন কৰিব লাগে। অৰূপে লিখা পত্ৰ আৰু শিক্ষয়িত্ৰী বাইদেৱে শিকোৱা আবেদনখনৰ মাজত কি কি পাৰ্থক্য দেখিলা কোৱা আৰু লিখা। অৰূপে লিখা পত্ৰখন হ'ল চিঠি। বাইদেৱে লিখা পত্ৰখন হ'ল আবেদন। অৰূপে স্কুলখনৰ নাম দিয়া নাছিল, বাইদেৱে দিছিল। পাঠটিত থকা অতীতকাল বুজোৱা ক্ৰিয়াপদবোৰ বিচাৰি উলিয়াই লিখা। পাঠটিত থকা অতীতকাল বুজোৱা শব্দবোৰ হৈছে কৰিলা, হৈছিল, গৈছিলোঁ, খুৱাইছিল, নাছিলোঁ, নোৱাৰিলোঁ, জনালোঁ। তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাৰে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা চিন দিয়া। তাৰ পাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা। মই কাইলৈ গুৱাহাটীলৈ যাম। সৌৱা চৰাইবোৰ আকাশত উৰিছে। যোৱাবেলি আমাৰ ইয়াত বানপানী হৈছিল। আহা আমি ঘৰলৈ যাওঁ। মই কিতাপ পঢ়োঁ। তুমি কি কৰিছা? তেওঁ ধান দাইছে। আমি ছবি আঁকিছিলোঁ। তোমালোকে গীত গাইছিলা। তেওঁলোকে বল খেলিছিল। দেউতা আজি আহি পাব। সিহঁতে কাইলৈ চিনেমা চাব। আমি বৰশী বাম।